কেতিয়া আহা ৰবা 1 জানুৱাৰী আহি আছে নহয় অলপ বিউটি পাৰ্লাৰৰ পৰা ৰবা অলপ চাক কৰি আহো ফুৰিব যাব লাগিব নহয় Happy. 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 নাম তাই কে আৰু কৈছে আপি কিমান বাৰ কৈছো মোক আপি নকবি বুলি দতাৰ কবা নৰা দতাৰ হা মাদাৰ মোক দতাৰ বুলি কবা লাগে বুলি মই শিকা নাই তোৰ দৰি মোৰ লাজ লাগা আছে ইয়াৰ এই আপি ওপৰত দস্তুৱে মই আকৌ মোৰ লগত থৈ গৈছি ভালকে থাকবে নৰে ফাদাৰৰ কথা নুশুনবি ঠেকছি মই মাৰিম ফাদাৰে এইটো ঠেঙত তোক দিব গম পাবি বুঢ়িয়া চাকৰি গ'লে পলে যা ঠাণ্ডা মাৰছি যা কোনবাই যা চাকৰি পাৰ্লাৰত যা পাইছে নাপাবা গু আনি পাইনে গু অলপ আনি পেলাই মোক ধুগে ইমান চক কৰিব গৈছি যদি কেনে 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 গুণ হৈছে কি গুণ হৈছে বা গু গু গুণ হৈছে নেকি ও মাদার মাদার মাদারে কিবা লাগছে নেকি নে কেনে গুণ হৈছে হ্যাঁ মাদার মাদার ও একদম তো কি করছে আমার কপালত কেনে বাসনা হলছি এই মাদার এইগুলা কি করছো দেখা নাই তাই দেখোন মুনুর হাগাগু ঘুইলি ফেচিয়েল হব বুলি কৈছিলি ইয়ে মুনু হাকলাক লগে লগে তাকে এনে খানি চোৰা গালত খানি লওঁ তাৰে অলপমান পিছত ধুই দিম গন হাগাগু হেনি হাগাগু ঘুইলি বোলে বেছি ফেচিয়েল হয় নতুন বছৰৰ কথা এই পুৰণা বছৰটো কৰো নাই চৰু নাই গেল নতুন বছৰটো অলপমান থৌগা বৰ বছে কেকে লয় লগ পাইলে থৌগা হবা লাগলি